হেল্ল' বন্ধুসকল, গুড মৰ্ণিং। সকলোকে নমস্কাৰ জনাই মোৰ ইউটিউব চেনেল পি ট্ৰেভিছলৈ স্বাগতম জনাইছোঁ। মই এতিয়া গৈ আছোঁ ইণ্ডিয়া আৰু ভূটান বৰ্ডাৰৰ একেবাৰে সীমাতে লাগি থকা অতি পুৰণা শিৱ মন্দিৰলৈ। আহক আজি মন্দিৰ দৰ্শনৰ যাত্ৰা আৰম্ভ কৰোঁ। আমি এতিয়া উপস্থিত আছোঁ ইণ্ডিয়া আৰু ভূটান বৰ্ডাৰৰ একেবাৰে সীমাতে এটা অতি পুৰণা ঐতিহ্যমণ্ডিত মন্দিৰত, যাক আমি পাগলা বাবা বুলি গম পাওঁ, পাগলা ধাম বুলি গম পাওঁ। সেই ধামত এতিয়া উপস্থিত আছোঁ আমি। আহক আমি পাগলা বাবাৰ ধাম যিটো মানে পৰিৱেশ সেইটো দেখুৱাৰ কাৰণে চেষ্টা কৰোঁ, আৰু ইয়াৰ বিষয়ে ইয়াত এজন বাবা আছে, সেই বাবাজনৰ পৰা অলপ জানিব চেষ্টা কৰোঁ। একেবাৰে ইণ্ডিয়া আৰু ভূটান বৰ্ডাৰৰ সীমাতে অৱস্থিত এই মন্দিৰটো। আহক আমি বাবাৰ পৰা গোটেই কথাবিলাক জানি লওঁ। আচ্ছা, আমি জানিব বিচাৰিছিলোঁ একচুৱেলি এই মন্দিৰটো আমি পাগলা বাবাৰ ধাম বুলি গম পাওঁ, কিন্তু মানে কিটাৰ পৰা কেনেকৈ উৎপত্তি হ'ল একচুৱেলি এই মন্দিৰটো? এই মন্দিৰটো বাবা বহু পুৰণা মন্দিৰ হয়। 1972 চনৰ কথা, আমাৰ অসমীয়া ডেটত 1972 চনত এই মন্দিৰটো গঠন হৈছিল। আৰু ইমান দিন আৰু বাবা এইটো জংঘলবাৰী আছিল, বাবাজন একলা থাকিছিল। কাৰোবাৰ তেতিয়া এনেকুৱা ৰাস্তা ঘাটো নাছিল, আহিবৰ কাৰণে ইমান সুবিধা নাছিল। এই বাবাজন একেলাই থাকিলা হয়। বাবাজন আজি এই পিছত যিটো সমাধি এইটো এইজন বাবাৰে হয়। আচলতে সেই সমাধিটো কোন বাবাৰ হয়? এই পাগলা বাবা, পাগলা বাবা। আৰু যাৰ নামে আমাৰ আশ্ৰমটো চলি আছে, সেইটোৱে পাগলা বাবাৰ সমাধি হয়। তাৰপিছত এনেকুৱা আৰু মানুহে লাহে ধীৰে জানা হোৱাতে আপোনাৰ যায় 2000 মোটামুটি 1 পৰা এইটো আৰু এই অনুষ্ঠানটো মানে আৰু গোটেই ৰাজ্য মানে জানা হৈ গ'ল যে এনেকুৱা আমাৰ ইমান এটা সুন্দৰ ভাল বস্তু আমাৰ জাগাত আছে, আমি খবৰ লোৱা নাই। এনেকৈ আৰু পাগলা বাবাৰ এইটো এটা কথা আছে বাবা, পাগলা বাবাৰ ওচৰত যাই মনে দি যাই যিটো কামনা কৰে বাবাৰ ওচৰত, অৱশ্যেই বাবাই কামনা তাত পূৰ্ণ কৰে। এই বিষয়টি পাগলা বাবাৰ এইটো আছে, আৰু তাৰ কাৰণে ইয়াৰ ভিতৰত মানুহৰ আকৰ্ষণটো অলপ বেছি আছে। এনেকুৱা হিচাপত আজি এই পৰ্যায় আহি পালাক বাবা। এইবিলাক যিমান কাম চাই আছে, যিমানখিনি কাম চাই আছে পাকাৰ কাম, এইখিনি কাম আমাৰ এই কমিটিয়ে কৰিছে। হয়, ইয়াৰ এটা মানে কমিটি আছে, নিজে কমিটি আছে, পাগলা ধাম বুলি এটা কমিটি আছে। কমিটি আছে। আচ্ছা, আর ML ছাৰে আমাৰ ৰাস্তাটো বনাই দিছে। এই ব্ৰিজৰ তলৰ কামখিনি আমাৰ কমিটিয়ে কৰিছিল, ওপৰৰ ছাতৰ কামখিনি ML ছাৰে দিছে নেকি এই ৰাস্তাটো বনাই। আৰু এই বাকী যিমানখিনি কাম দেখি আছে এইখিনি কাম আমাৰ কমিটিয়ে কৰিছে। সেইমতে বাবা আজি আপোনালোকে এতিয়া সকলোৱে জানা হৈছে যে পাগলা বাবাৰ এনেকুৱা এটা ধাম হয়। এতিয়া আমাৰ এইটো এলেকাৰো যিমান মানুহ আছে সবাই এতিয়া আহোঁ মানে এটা অস্তিত্ব আছে, মানে হয় হয় মনে বিচৰা বস্তুটো পায়। হয় 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 এই বুলি আৰু বাবা আমাৰো এতিয়া অহা 12 বছৰ চলি আছে ৰানিং। এই বলবম আহি গ'লে মোৰ 12 বছৰ পুৰা হৈ যাব। আচ্ছা আচ্ছা, আপুনি মানে বলবমৰ সময়তে আহিছিল? যেতিয়া ফাৰ্ষ্ট যি বছৰ বলবম এতিয়া হয়, সেই বছৰৰ পৰা বাবা মই এতিয়া আছোঁ। আৰু বাবাৰ কৃপাত পাগলা বাবাই ৰাখিছে বুলি আমি থকা পাৰিছে। আজি লগিন বাবাই ৰাখছে, আৰু এইমতে মানে অসমৰ বা ভাৰতৰ যিবিলাক দৰ্শনাৰ্থী আছে সেইবিলাকক কি ক'ব এতিয়া? তেওঁবিলাকক আমি বহু ধন্যবাদ জনাওঁ।
তেওঁলোকেও আহি যদি আমাক অলপ দৰ্শন দিয়ে আমাকো ভাল লাগিব যেনেকুৱা তোমালোকে আহিছে তোমালোকে আহিছে তোমালোকৰ লগত দুই চাৰিটা কথা পাতিলোঁ মনেদি কিমান আনন্দ পালোঁ এনেকুৱা বাবাৰ আগত আমিও এইটোৱে কামনা কৰি আছোঁ যে গোটেই ৰাইজৰ জানি জয় হয় ৰাইজৰ জানি মংগল হয় আজি ৰাইজৰ মংগল হ'লি ৰাইজৰ জয় হ'লি লগত মোৰো হ'ব হয়নে বাবা আৰু ৰাইজৰ যদি নহয় মোৰ ক'ৰ পৰা হ'ব এই বুলি আছোঁ আৰু বাবা আমি এতিয়া যাৰ নামেৰে এইখন মন্দিৰ আছে সেই পাগলা বাবাৰ সমাধিস্থল প্ৰভু এতে তাৰে আমি সেৱক হৈ আছোঁ আৰু তাৰে সেৱক হৈ আছোঁ আৰু ঠিক আছে। এইটো আচলতে মেইন মন্দিৰ